নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আজি আপোনালোকক দেখাব বিচাৰিম হায়দৰাবাদ চিটিখন, আৰু লগতে মোৰ অফিচৰ কাম এটাও আছে। অফিচৰ কামো কৰা হ'ব, লগতে হায়দৰাবাদ চিটিখন দেখুৱাও হ'ব আপোনালোকক। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি এতিয়া এইটো ফালে এফালে অফিচলৈ যাম, মানে এইফালে চিধা চিধি গ'লে মানে অফিচ পাইগৈ গৈ তাই গাড়ী চলাই আছে। অলপ পিছত আপোনালোকে দেখিব। এইফালে কি ৰঙত বিল্ডিং বনাইছে চাওক, বিল্ডিংটো চাওক, কি ৰঙত বিল্ডিংটো বনাইছে। বিল্ডিঙৰ ডিজাইনটো কালাৰটো বেলেগ, মানে বেলেগ ধৰণৰ মানে ডিজাইনটো। আহে কিছুমান কালাৰটো ভাবিব নোৱাৰা ৰং কিছুমান। চব বিল্ডিঙৰ মানে ষ্টাইলৰ বেলেগ বেলেগ মানে। গাড়ী পাৰ্ক পাইছে, গাড়ী পাৰ্ক কৰিছে কিছুমানে, গাড়ী পাৰ্ক পাইছে, মানুহে গাড়ী পাৰ্ক পাইছে। হেলমেট খুলি থ'ব বিচাৰিছে, চব হেলমেট খুৱাই দিয়ে। আৰু ফাইনেল অফিচ পাই গ'লে যেতিয়া আগতে আপোনালোকে ভিডিঅ' দেখিছে, গোলকুণ্ডাৰ ভিডিঅ'টো দেখিছে আপোনালোকে। এইবিলাক যেতিয়া আহিছে মই বোলো এতিয়া অফিচলৈ যাওঁ, আপোনাৰ অফিচলৈ যাওঁ। অফিচলৈ গৈ আছোঁ, ৰিটাৰ্ণ গৈ আছে চিৰি কাটি ষ্টেপ বাই ষ্টেপ কৰি লোৱা হৈছে এইবিলাক। গৈ লগা হৈছে ষ্টেপ বাই ষ্টেপ পাইছোঁ যে অফিচৰ পৰা অহা হৈ গ'ল, অফিচৰ কাম হৈ গ'ল। সেইফালে গাড়ী পাৰ্ক কৰি থোৱা আছিলে, গাড়ীত আমি ঘূৰি আহিছোঁ। গ'লে চলিয়া বনাইছে, যেনে গাড়ী চলাই আছে ড্ৰাইভাৰ আমাৰ দেহা জিতেন হাজৰিকা। সেইফালে এটা বিল্ডিং বনাই আছে, কিছুমানে ওপৰলৈ নতুনকৈ বিল্ডিং বনাই আছে। এটা শ্ব'ৰুম চালিয়া, এইটো ঘৰটো কালাৰ চালিয়া বনাইছে দুই ষ্টাইলত।
আহিছোঁ জুচ খাই লওঁ জুচ জুচ বনাই আছে আমি জুচ এগিলা খাই লওঁ জিতেন্দ্ৰ মই এইখন গছচিবলি ওচৰতে আছে এইখিনি অভাৰব্ৰিজৰ ওচৰতে আছে গছচিবলি অভাৰব্ৰিজৰ ওচৰতে আছে জুচ চব বস্তু পাব আপেল কমলা তৰমুজ আনাৰস চবৰে পাব স্পেচিয়েল জুচ পাব আপোনালোকে আহি খাব পাৰে ইয়াত ধুনীয়া ভাইয়া জুচ বনাই লৈ আহিছে পুৰা স্পেচিয়েল জুচ বনাই স্পেচিয়েল জুচ বনাই দিছে পুৰা খাই লয় জুচ খাই লয় খাই লওক মাৰি লওক টেষ্টি বনাইছে কেনেকুৱা লাগিছে ভাল লাগিছে না টেষ্টি চুপাৰ মজা লাগিছে জুচ খাই আহিলোঁ এতিয়া জিতেন্দ্ৰ আমি ডিমাৰ্টলৈ যাওঁ জিতেন্দ্ৰ জেকেট এটা ল'বলৈ আছে বলক ডিমাৰ্ট যায় না ডিমাৰ্ট যায় না নাযায় বলক ডিমাৰ্টত গৈ আহোঁগৈ আৰু আপোনালোকক দেখাব বিচাৰিম ভিডিঅ'টো চাই আমি এইফালৰ পৰা আহিছিলোঁ এইফালে এইটো ৰাস্তাই আমি আহিছিলোঁ এতিয়া আমি এইফালে যাম ডিমাৰ্টলৈ যাম আপোনালোকক দেখাব বিচাৰিম ডিমাৰ্টখন জিতেন্দ্ৰ জেকেট এটা ল'ব লগা আছে আৰু সেইকাৰণে আপোনালোকৰ ডিমাৰ্টখন দেখাব বিচাৰিম এই লগতে জেকেট লোৱাও হ'ব ইয়াতে বলক চাই থাকক শেষলৈকে কি মজা ছবি আঁকিছে দেখিছে নাই পুৰা ছবি একদম চালিয়া যিটো যে অভাৰব্ৰিজৰ তলত এখন এখন অভাৰব্ৰিজ হয় ওপৰতো এখন অভাৰব্ৰিজ অভাৰব্ৰিজৰ তলৰ জেগাখনত যে এনেই এইখন কিন্তু ভাল লাগিছে কিন্তু গাৰ্ডেনছত যে বনাই দিছে ভালকৈ গাৰ্ডেনছত যে বনাই দিছে ভাল লাগিছে চালিয়া লাগিছে ছিগনেল আহি আছে এইফালে এখন নেচাৰ পুৰা নেচাৰ ছিগনেল ল'বলগীয়া হ'লে এখন ইয়াত তেলেংগানা গভৰ্ণমেণ্ট বাছ হয় তাত আপোনাৰ মান্থলি টিকেট কৰা হয় মানে মান্থলি মানে এমাহৰ কাৰণে টিকেট 1000 টকা লয় 1000 কিবা এটা পইচা লোৱা হয় 1000 কৰিলে আপোনাৰ মানে হায়দৰাবাদ চহৰখন হয় ইটো মূৰৰ পৰা সিটো মূৰত আপুনি ঘূৰি থাকিব পাৰে মানে পুৰা ফাৰ্ষ্টৰ টিকেট ফ্ৰী হৈ যায় মানে এমাহৰ কাৰণে কিবা টিকেট পইচা এটা লয় 1000 নে 1200 কিবা এটা লয় মই ইমান ভালদৰে নাজানো এইটো ছিগনেলটো দি থৈছে ভাল লাগিছে কিন্তু ছিগনেলটো টাইম হৈ আছে মানে এটা টাইমত দেখা মানুহে বুজি পায় ইমান সময় আৰু ছিগনেল আছে ইমান ভাল লাগিছে কি আছে অঁ এইফালে এখন মাৰ্কেট বনাইছে দিছা নাই কি একদম হাৰে কি মজা মজা চালিয়া দেই এটা ভাল লাগিছে দেই ফুটপাথত ইমান ধুনীয়া ধুনীয়া বস্তু বিক্ৰী কৰা যায় যে এইটো ভাল লাগিছে দেই চালি লাগিছে কেনেকুৱা লাগিছে জিতেন্দ্ৰ দেখিয়ে মজা লাগিছে ন বা কি গিফ্ট দিবলৈ কিন্তু ভাল লাগিব দেই চবক চফি শ্ব'ৰুমতকৈ ভাল ইয়াত বস্তু ৰাখিছে নিচিনা লাগিছে একদম পুৰা ভাল লাগিছে কিন্তু আৰু ইয়াতে ঘৰবিলাক আহিছে নাই ঘৰবিলাক ইয়াতে মানুহ থাকে কিন্তু কিছুমান বেয়াও লাগে দুখো লাগে ইয়াতে বিজনেছ কৰি আছে ইয়াতে থাকিব লগা হয় অৱস্থা ইয়াতো এয়া গাড়ী চিট কভাৰ বিচাৰিছে পচন্দ হৈছে নাই এই গাড়ীৰ বিষয়ে মই ইমান নাজানো দেই আপুনিহে জানে কি আছে ধূলি কেনেকৈ জানিব এতিয়া গাড়ী চলোৱা মানুহে জানিব গাড়ী কেনেকুৱা চিট কভাৰ লাগে মই কেনেকৈ জানিব মই ইমান এইফালে টেণ্ডাৰ শ্ব'ৰুম পালেহি নেকি কোন টেণ্ডাৰ শ্ব'ৰুম এয়া নেকি ডিমাৰ্ট এয়া ফাইনেল ডিমাৰ্ট পালোহি সোমাই যোৱা হৈছে জেকেট কোনফালে আছে হ'ব কোনটো ফ্ল'ৰ যাব লাগিব ওপৰত আছে ওপৰত যাব লাগিব নেকি ওপৰ ফ্ল'ৰ যাব লাগিব সজাই থৈছে মহাশয় গৈ আছে চাইকেলত বন্ধ পৰে এইটো
হ'ল ফাৰ্ষ্ট ফ্ল'ৰ, গ্ৰাউণ্ড ফ্ল'ৰৰ ফাৰ্ষ্ট ফ্ল'ৰ। আছেনে পচন্দৰ জেকেট? বিচৰা ধৰণৰ জেকেটটো এইফালে হয়, এইফালে ঠিক আছে, পোৱা যাব। কাপোৰ বিচাৰিছে পোৱাই নাই, বিচাৰিয়ে পোৱা নাই। পচন্দ হৈছে নাই? মই বিচাৰি কাপোৰ জেকেট বিচাৰোঁতে পচন্দই হোৱা নাই এতিয়ালৈকে। জেকেট লৈ লওক এটা, বিচাৰি পেলাই লৈ লওক এটা, পিন্ধি চাওক। পিন্ধি চাওক। লৈ লওক, সেইটোৱে লৈ লওক। ঠিক আহিলেও নাহিলেও বিচাৰি কাপোৰ বিচাৰি নাপায় ন। বিচাৰি থাকিলেও যিমান বিচাৰি থাকিলেও সেইটো ভাল লগা নাই, সেইটো ভাল লগা নাই কৈ দিব ন। লৈ লওক। গাৰ্ডেনখন কিবা ভাল লাগিছে ন, গাৰ্ডেনখন ৰাউণ্ডটো কিবা, গাৰ্ডেনখন কিবা এটা ভাল লাগিছে। কি চালিয়া লাগিছে গাৰ্ডেনখন, গাৰ্ডেনখন কিবা ভাল লাগিছে। আমাৰ ৰুম এইফালে যাব লাগিব, আমাৰ ৰুম আছে, আমাৰ ৰুমলৈ যাব লাগিব। আমাৰ ৰুম পামগৈ আমি গৈ পেলাই। বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানেই আছিলে হায়দৰাবাদৰ, আৰু ভিডিঅ'টো কেনে লাগিলে কমেণ্ট বক্সত জনাব। আৰু নতুন নতুন হায়দৰাবাদৰ ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব। ধন্যবাদ।